আপোনালোকক আমি ইতিমধ্যে বাগধৰা পুখুৰী হাইস্কুলৰ বিষয়ে কৈছোঁ। আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে এইটো কাৰ্যালয় এটা সময়ত হয়তো সম্পূৰ্ণৰূপে চলি আছিলে, কিন্তু বৰ্তমান এই স্কুলখনেই মানে পৰিত্যক্ত অৱস্থাত আছে বা বন্ধ হৈ গৈছে আৰু স্কুলখন বেলেগ এঠাইত বা চামিলকৰণ কৰা হৈছে। যে আমি ইয়াৰ আগতে যেতিয়া আহিছিলোঁ, মই ইয়াতে এখন ফলক দেখিছিলোঁ, মানে বাগধৰা হাইস্কুলৰ এখন ফলক লাগি আছিলে, কিন্তু আজি আহি পেলাই আমি সেই ফলকখন দেখা পোৱা নাই। হয়তো ইয়াৰ পৰা কিবা কাৰণত এৰুৱাই লৈ গৈছে বা ইয়াৰ পৰা কোনোবাই এৰুৱাই দিছে। আৰু তথাপিও আমি আপোনালোকক দেখুৱাব বিচাৰিম যে এই বিদ্যালয়খনৰ পাছফালে দেৱালত এই বাগধৰা হাইস্কুলখনৰ বিষয়ে লিখা আছে। এটা অনুদান পোৱা হৈছিলে, সেই অনুদানেৰে কিমান পাইছিলে কি কথা লিখা আছে। তাতে বাগধৰা হাইস্কুলখনৰ নামটো লিখা আছে। গতিকে মই এই ভিডিঅ'ৰ দ্বাৰা এইটো দেখুৱাব বিচাৰিছোঁ। ইয়াতে লিখা আছে যে শৌচাগাৰ প্ৰস্ৰাৱগাৰ ব্যৱহাৰ আগত পানী ঢালিব, এনেধৰণে লিখা আছে যে বাগধৰা পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়। আৰু এইটো ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অসমৰ অধীনত শিৱসাগৰ জিলা সৰ্বশিক্ষা মিছনৰ দ্বাৰা মুঠ 3,78,000 টকাৰে নিৰ্মিত বুলি ইয়াত লিখা আছে। আৰু ইয়াতে স্পষ্টকে বাগধৰা পুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় বুলি উল্লেখ কৰা আছে, যদিও ফলকখন আমি দেখা নাই। এই বস্তুটো মই এইকাৰণেই আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে হয়তো ইয়াৰ পাছৰবাৰ আমি যদি আহোঁ 2 এবছৰৰ পাছত, এই দেৱাল লিখনটো ইয়াত থাকিব নে নাথাকে এইটো এটা সন্দেহৰ আৱৰ্তত থাকি গৈছে। গতিকে সেইকাৰণেই মই এইটো আপোনালোকক দেখুৱাই দিলোঁ। আৰু যিখিনি অৱশিষ্ট আছে সেইখিনিকে আপোনালোকে হেৰি কৰক, ভিডিঅ'টো অলপ মানুহ মাতো। আমাৰ এই বাগধৰা হাইস্কুলখনৰ সন্মুখৰে এগৰাকী নিবাসী, একেবাৰে কাষতে থকা এগৰাকী নিবাসী, তেখেতৰ নামটো আপুনি প্ৰণৱ গগৈক পাইছোঁ। আৰু তেখেতে যিহেতু এই বিদ্যালয়ৰ লগত অতীতৰ পৰা এটা নিবিড় সম্পৰ্ক বা একেবাৰে ওচৰ সম্পৰ্ক আছিলে, গতিকে তেখেতে এই স্কুলখনৰ সম্পৰ্কত বা স্কুলখনৰ সন্মুখত থকা যিটো বাগধৰা পুখুৰী বুলি কোৱা হয়, সেই পুখুৰীটোৰ সম্পৰ্কত কি গম পায় চমুকৈ আমাক অকণমান জনাব। আমি প্ৰথম দশকতো এই স্কুলখনেই দেখা পাইছিলোঁ। তাৰপিছত স্কুলখন পাছলৈ আছিলে, এই মুখৰ আগত এই পুখুৰীৰ অস্তিত্বটো আছিলে, সৰু সৰু ৰাইজে মাছ খাবৰ কাৰণে খান্দি লোৱা পুখুৰীৰ অস্তিত্ব আছিলে। তাৰপিছত চালভাসকলে 1999 পুতি শিল বনাই ল'লে আৰু স্কুলখনো তেনেধৰণে ধুনীয়াকৈ চলি আছিলে। কিন্তু 2018 চনত স্কুলখন টোটেলি বন্ধ হৈ গ'ল ল'ৰা ছোৱালীৰ অভাৱত। এই পুখুৰীটোৰ সম্পৰ্কত আপুনি কি দেখিছিলে বা কি? পুখুৰীটোৰ প্ৰমাণ হিচাপে এই চাইনবোৰ্ডখনতো লিখা আছে এই বাগধৰা পুখুৰী হাইস্কুল। তাৰ আগত এখন আছে, এইখনতো লিখা আছে বাগধৰা, কিছুমান আছে এই বাগধৰা পুখুৰী হাইস্কুল বুলি। গতিকে পুখুৰীটো নথকাকৈ এডোখৰ সমান জেগাত পুখুৰী শব্দটো লগাই মানুহে নামটো নিদিয়ে। গতিকে পুখুৰীটো থকাৰ কাৰণেই পুখুৰী বুলি ইয়াতো লিখা আছে। ঠিক আছে। তেখেতে এটা বৰ সুন্দৰ কথা কৈছে, যিহেতু বৰ্তমান এটা পুখুৰী নাই যদিও, যিহেতু স্কুলখনৰ নাম বাগধৰা পুখুৰী, এইটো পুখুৰী নথকাকৈ স্কুল এখনতো কেতিয়াও পুখুৰী নামত স্কুল হ'ব নোৱাৰে। গতিকে ইয়াত যে সেইটোৱে প্ৰমাণ কৰে যে ইয়াত এটা বাগধৰা পুখুৰী আছিলে, যদিও এই পুখুৰীটো বৰ্তমান পুতি পেলোৱা হৈছে। ধন্যবাদ।